আচ্ছা চোৱা, ভগদত্তৰ পিছত কোন আহিল? ব্ৰজদত্ত। ভগদত্তৰ পিছত তেওঁৰ পুত্ৰ কোন আছিল? ব্ৰজদত্ত। তেওঁ কি কৰিছিল? অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো তেওঁ বন্দী কৰি ৰাখিছিল। ৰখাৰ পিছত অৰ্জুনহঁতৰ লগত তেওঁ 3 দিন যুদ্ধ হৈছিল। যুদ্ধত তেওঁ পৰাস্ত হৈছিল। আচ্ছা, নৰকাসুৰ আৰু ভগদত্ত অসমৰ তেওঁ সেই সময়ত অসমৰ আয়তন কি আছিল? চোৱা, পশ্চিম সীমা আছিল কৰতোৱা নৈ, উত্তৰ সীমা আছিল তিব্বত নদী, চীনৰ কিছু অংগও আছিল, নেপাল, ভূটান আদি এইবিলাক প্ৰাগজ্যোতিষৰ ৰাজ্যৰ ভিতৰত আছিল। এতিয়া চোৱা, প্ৰাগজ্যোতিষৰ চুবুৰীয়া ৰাজ্যৰ বিখ্যাত ৰজাসকল কোন কোন বিখ্যাত ৰজা আছিল? যেনেকুৱা বান ৰজা আছিল, ভীষ্মক আছিল, তাৰপিছত ঘটোৎকচ আছিল, বভ্ৰুবাহন আছিল। তোমালোকৰ এইবিলাক চমুটোক আহিব পাৰে ঘটোৎকচৰ বিষয়ে, তেনেহ'লে ঘটোৎকচৰ এইখিনি ভালকৈ পঢ়িবা, বভ্ৰুবাহনৰ এইখিনি ভালকৈ পঢ়িবা, বুজিছা? এনেকৈ পঢ়িবা। চোৱা এইফালে ঘটোৎকচটো কোন আছিল? হিড়িম্বাপুৰৰ ৰজা আছিল ঘটোৎকচ। হিড়িম্বাপুৰৰ বৰ্তমান নাম কি আছিল? ডিমাপুৰ। দ্বিতীয় পাণ্ডৱ ভীমে প্ৰাচীন অসমৰ এগৰাকী কন্যা হিড়িম্বাক বিয়া কৰাইছিল। ঘটোৎকচ এই হিড়িম্বা আৰু ভীমৰে পুত্ৰ আছিল, বুজিছা? যুদ্ধত কি হৈছিল? ঘটোৎকচ এজন বীৰ আছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ পাণ্ডৱৰ দলত গৈছিল। কিন্তু বীৰ কৰ্ণই তেওঁক কি কৰিছিল? এটা বান মাৰি তেওঁক বধ কৰিছিল।